নমস্কাৰ বন্ধুসকল ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব এই মুহূৰ্তত আপোনালোকৰ ভাল খবৰ আহি গ'ল পুনৰ আপোনালোকৰ অসম চৰকাৰৰ ফালৰ পৰা কিছুমান গ্ৰেড টিপত মুকলি কৰি দিলে কি চাকৰি মুকলি কৰিছে লগতে কেনেদৰে আবেদন কৰিব লাগিব কোনটো বিভাগৰ পৰা চাকৰিখিনি ওলাই আহিছে সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থ'বে আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে ভেকেঞ্চিসমূহ দেখিব পাইছে নিউ ইণ্ডিয়া ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেডৰ ফালৰ পৰা আহিছে ইয়াৰ কাৰণে 15/2/2024 ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখলৈকে আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব নিউ ইণ্ডিয়া ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেড NICL ফালৰ পৰা আহিছে 300টা এছিষ্টেণ্ট পোষ্টৰ কাৰণে ভেকেঞ্চিসমূহ আহিছে ইয়াৰ কাৰণে আপোনালোকে নিজৰ মোবাইলৰ পৰাই আপোনালোকে অনলাইনসমূহ কৰিব পাৰিব এপ্লাই অনলাইন যোগে কৰিব পাৰিব যদি আপোনালোকৰ হাতত নিজৰ মোবাইল এটা আছে সেই মোবাইলৰ যোগে আপোনালোকৰ আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকৰ কেটেগৰিজ ভেকেঞ্চিখিনি ভাগ কৰা আছে কোনটো কেটেগৰীৰ কাৰণে কিমানকৈ ভেকেঞ্চি দিয়া হ'ব আৰু অৰ্হতা সম্পৰ্কে সকলোখিনি আপোনালোকৰ ভালদৰে আলোচনা কৰা হ'ব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি বৰ্তমানলৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক ইউআৰ কেটেগৰীৰ কাৰণে 149 ভেকেঞ্চি আছে SC কাৰণে 61টা আছে ST কাৰণে 43টা আছে OBC কাৰণে 10টা আছে EWS কাৰণে 30টা ভেকেঞ্চি আছে আৰু এই দেখিব পাইছে ভেকেঞ্চিসমূহ ডিটেইলছে আপোনালোকে এনেদৰে ভেকেঞ্চিসমূহ দেখিব পাইছে পে স্কেলৰ ক্ষেত্ৰত আপোনালোকক দিয়া হ'ব 22,405 টকাৰ পৰা আপোনালোকক দিয়া হ'ব 62,225 টকা পৰ্যন্ত আৰু ইয়াৰ কাৰণে এজ ৰিলেক্সেশ্যনসমূহ পাব আৰু এজ লিমিটৰ ক্ষেত্ৰত 21 পৰা 30 বছৰলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এজ ৰিলেক্সেশ্যনৰ ক্ষেত্ৰত SC SC 5 বছৰ OBC NCL 3 বছৰ PWD 10 বছৰ মোটামুটি আপোনালোকে এজ ৰিলেক্সেশ্যনৰ সহ 40 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব যদি আপোনালোকে ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰিব পাৰিব আৰু আপোনালোকে আবেদনসমূহ কেন্দ্ৰ কৰিব এই কথাও কৈছোঁ আবেদনসমূহ কৰিবলৈ আপোনালোকে NICL বুলি গুগল বা ক্ৰম লিখি যেটো সাৰ্চ কৰি যেটো ফাৰ্স্ট ৱেবসাইট পাব সেই ৱেবসাইটত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ইয়াৰ বিচাৰিছে মাত্ৰ গ্ৰেজুৱেশ্যন যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰি থৈছে BA BSc BCom তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব লগতে আপোনালোকৰ ইয়াত হাই ছেকেণ্ডাৰী যেতিয়া আপোনালোকে পঢ়িছিলে হাই ছেকেণ্ডাৰী আপোনালোকৰ ইংলিছৰ সাবজেক্টটো থাকিব লাগিব উল্লেখ কৰিছে আৰু আপোনালোকৰ অসম চৰকাৰৰ আণ্ডাৰত যিসকলে পঢ়িছে তেওঁলোকৰ হাই ছেকেণ্ডাৰী আৰু ইংলিছ সাবজেক্ট থাকে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ কাৰণে এপ্লিকেশ্যন ফিজ এটা দিব লাগিব SC ST PWD কাৰণে 100 rupees বাকি আদাৰ্ছৰ কাৰণে 850 টকাকৈ আপোনালোকে পে'মেণ্টসমূহ কৰিব লাগিব যদি আপোনালোকে ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব